নমস্কাৰ বন্ধুসকল, আজি মই বনাব লৈছো কেকুৰাৰ চাটনি। ইয়াৰ কাৰণে কি লৈছো চাওকচোন। কেকুৰা কেইটামান এইটা মই ফ্ৰাই কৰি লম। পুৰি ললেও হয়, কিন্তু মই পুৰিবলৈ সুবিধা নাই কাৰণে ফ্ৰাই কৰি লম। আৰু লগত লৈছো মান ধনিয়া কেইখিলামান, নৰসিংহ পাত কেইখিলামান, জলকীয়া কেইটামান, আদা নহৰু আৰু নাৰিকল। নিমখটো সোৱাদৰ কাৰণে লাগিবই। বাৰু এতিয়া বনাওঁগে বলকচোন। প্ৰথমে কেকুৰাকেইটা ভাজি লম বলক। এয়া কেৰাহী গৰম হৈ আছে, মই ইয়াত তেল দি দিলোঁ অকণমান, বেছি নাই দিয়া। এতিয়া মই কেকুৰাখিনি দি দিম ইয়াত। এয়া কেৰাহীত তেল গৰম হ'ল, এতিয়া মই দি দিম কুকুৰাকেইটা দি দিলোঁ। এতিয়া মই ফ্ৰাই কৰি ল'ম, কাৰণ পুৰিবলৈ সুবিধা থাকিলে পুৰি ল'লে বেছি টেষ্ট লাগে, কিন্তু পুৰিবলৈ সুবিধা নাই কাৰণে মই ইয়াতে ফ্ৰাই কৰি ল'ম। মোৰ কেকুৰাখিনি ফ্ৰাই কৰি হৈ গ'ল। এতিয়া মই গেছ অফ কৰি দিম। কেকুৰাকেইটা উঠাই ল'ম আৰু তেল যিখিনি থাকে তেলখিনি মই চাটনিত আকৌ ঢালি দিম। কেকুৰাকেইটা মই এতিয়া থৈ লওঁ ইয়াত। কেকুৰাকেইটা হৈ গ'ল। এতিয়া কেকুৰাকেইটা আমি গুচাই লওঁ দিব। এয়া কেকুৰাৰ এইকেইটা বস্তু এৰুৱাই লোৱা হয়, ওপৰৰ বাকলটো। এইকেইটা দি দিলে কি হয়, আপোনাৰ বালি বালি লাগে, সেইকাৰণে মই এইবোৰ এৰুৱাই লৈছোঁ। আৰু এই ভিতৰৰ এই মাংসটো এইটো কুহুমৰ গতে লাগে, এইখিনিও দি দিছোঁ। এয়া মই কেকুৰা বাকলিখিনি গুচাই ল'লোঁ। এতিয়া মই ইয়াত আদা নহৰু আৰু সৰু সৰুকৈ কুটি লোৱা নাৰিকলখিনি দি দিম। এইখিনি জলকীয়াকেইটা এখন কেঁচিয়ে মই, আপোনালোকে দেখেই মোৰ প্ৰায় ভিডিঅ'বিলাকত মই জলকীয়া সদায় কেঁচিয়ে কাটোঁ, এনেকৈ টুকুৰা টুকুৰ কৰি দি দিম। ইয়াত দি দিম মই নৰসিংহ পাতখিনি আৰু দি দিম ধনিয়া পাতকেইটা। দি দিলোঁ। এতিয়া মই ঢাকনাটো লগাই এইখিনি পিচি ল'মগৈ। ইয়াত কেকুৰা ফ্ৰাই কৰা তেলখিনি আছিলে, মই ইয়াতে চাটনিখিনি ঢালি দিলোঁ। আৰু এতিয়া মই ধনিয়া পাত আৰু কেইখিলামান আছে, সেইখিনি ইয়াত দি দিম। এইখিনি দি দিম ইয়াতে। কাৰণ মিক্সিত ডাঙৰ ডাঙৰ হৈ থাকিলে পিচিবলৈ দিগদাৰ কাৰণে মই সৰু সৰু কৰি লৈছোঁ। আৰু ইয়াত এতিয়া দি দিম মই নিমখ। আপোনালোকৰ আন্দাজমতে নিমখ দি দিব। নিমখ দি দিলোঁ আৰু এতিয়া এইখিনি আকৌ এবাৰ পিচি দিম। পিচি হৈ গ'ল। এতিয়া যিখিনি মই একেলগে মিক্স কৰি দিছোঁ, মিক্স কৰি ভালকৈ লৰাই ল'ম। মিক্স কৰি ল'লোঁ আৰু ইয়াত দি দিম মই অকণমান কেঁচা মিঠাতেল। আৰু এয়া হৈ গ'ল মোৰ কেকুৰা নাৰিকলৰ লগত বনোৱা চাটনি। এয়া বন্ধুসকল হৈ গ'ল মোৰ কেকুৰা চাটনি নাৰিকলৰ লগত আৰু নৰসিংহ পাত দি বনোৱা। আপোনালোকে এনেকৈ বনাই চাব, খাই চাব। লগতে যদি অকণমান নেমু চেপি লয় আৰু টেষ্টি হ'ব। আৰু যদি খাই ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু লগতে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। বাৰু বন্ধুসকল, আজিলৈ আহোঁ। নেক্সট আকৌ নতুন ভিডিঅ'লৈ পুনৰ লগ পাম।